এই ফুলা বাই কি করছ ভাই? এই ফুলা বাই, এই কি করছ? হয় নেকি? এই পিছে মই এটা দৰকাৰত আইছো। মই এখন লটাৰী টিকেট বেচ পাইছিলো বাই। লটাৰী টিকেট? এই বেছি নহয় বাই, 10 টকা মাত্ৰ। 10 টকা? এক পিছত 10 টকা আৰু বায়ে লোৱা যদি এক বুক ৰাখ 100 টকা হ'ব আৰু এই মাঘ বিহু বুলি। এই ক'ত 1 টকীয়া 2 টিকেট লটাৰী টিকেট থাকে ঐ? 10 টকা দিওঁ, বহুত পইচা ঐ। বাই 10 টকা ওটা খেদাবা টান পোৱা নাই ইমান। বাই ৰচোন, ইমান ধুনীয়া ধুনীয়া পুৰস্কাৰ আছে টিকেটখনত, তই পাবিয়ে গেৰাণ্টি। কি আছে নো? এইখন চাই লৈছো কি আছে। বঢ়িয়া পুৰস্কাৰ আছে বায়ে, কিন্তু পাবি এইটো ভাগ্যত একদম এটা হ'লেও লাগবই। কি বিচাৰিছা তেওঁ কপালখনত? পাবিয়ে বাই, তই টেনচনে ক'ব নালাগে। তই চাচোন কি আছে এতিয়া পুৰস্কাৰ কেইটা। 1 নম্বৰ হ'ল গলগলীয়া মতা হাঁহৰ পোৱালিৰ কণী। বঢ়িয়া পুৰস্কাৰ বাপা এইটো। 2 নম্বৰ হ'ল তেজাল খাহী ছাগলীৰ ৱালত আলাই থোৱা ফটো কপি। এইটো বৰ সাংঘাতিক পুৰস্কাৰ বাপা। 3 নম্বৰ খাচী সৰিয়হৰ মিঠাতেল 100 গ্ৰামৰ পেকেট এটা। বাপা 1 লিটাৰকে তুই দিবা পাৰিলি নৰাৱে বাই 1 লিটাৰকে দিবা। তই নাচাগিয়া টিকেটৰ দাম মাত্ৰ 1 পিছৰ দাম 10 টকা। ইমান দামী মই আৰু তেল দিবা নৰি নহয়। নৰিটো দেই, আজিকালি তেলৰো দাম বাঢ়ছি নহয়। দাম বাঢ়বাহে ৰছি কমবা হলি নৰে। সেইকাৰণটো নৰা দেই দিবা। 4 নম্বৰ নগাইনুৰ মাঘাটোৰ ঘৰৰ পঠা ছাগলী এটা। 5 নম্বৰ হৰকান্তুৰ মাঘাটোৰ পুখুৰীৰ মাছ এটা। 6 নম্বৰ হজমলাই 1 পেকেট। এইটো বৰ ভাল পুৰস্কাৰে বাপা। এগলা পুৰস্কাৰ নাপালিও মই এই হজমলা পেকেটটো পালি মই বহুত ভাল পাম। হয় নেকি বাই? তইতো জানাহে মই বিয়া খাই ফুৰো। বিয়া খাই ফুৰলি পেটটো গণ্ডগোল কৰে নহয়। তেতিয়া হজমলা পেকেট থাকলি খাই দিবা পাৰিম, মোৰ 1 টকা পইচা বাচবো।